হেল্ল' এভৰিৱান, অসমীয়া ৰান্ধনিশাল চেনেলটোলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। মোৰ আন এটি ভিডিঅ'লৈ মই এয়া লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসমীয়া থলুৱা খাদ্যৰ কচুথুৰিৰ সৈতে মাছৰ ৰেচিপি এটা। এই ৰেচিপিটো বনাবৰ বাবে মই কেনেকৈ কি কৰিছোঁ তাকে দেখুৱাই যাম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই যোগাৰ কৰি লৈছোঁ। কচুথুৰিখিনি ভালদৰে ধুই লৈছোঁ আৰু এইখিনি পাহাৰীয়া কচু হয়, খাবলৈও বহুত টেষ্টি হয়। আৰু এয়া বাদামী আলু লৈ লৈছোঁ আৰু মাছখিনি ধুনীয়াকৈ ধুই মেলি ইয়াতে হালধি নিমখ জোখমতে সানি লৈছোঁ আৰু পিঁয়াজ দুটা মিডিয়াম জোখৰ পিঁয়াজ দুটা কাটি লৈছোঁ। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পাতি তেল দি দিছোঁ। এয়া তেলখিনি গৰম হোৱাত মই মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া এনেকৈ মাছখিনি আৰু ফ্ৰাই কৰা হৈ গ'ল চব। এতিয়া মই এই মাছ ভজা তেলতে এই পাঁচফোৰণ কেইটামান দি দিছোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছত এয়া কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ। পিঁয়াজখিনি দি অকণমান সময় লৰাই ল'ম। অকণমান সময় ৰঙচুৱা হোৱাকৈ ভাজা হোৱাৰ পিছত মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহীখিনি দি আকৌ অলপ সময় ভাজি থাকিম যাতে পিঁয়াজ আৰু বিলাহীখিনি অকণমান ভালদৰে গলি যায়। তাৰপিছত ইয়াতে নিজৰ জোখ অনুসৰি নিমখ দি দিছোঁ। এয়া হালধিও দি দিছোঁ। নিমখ আৰু হালধিখিনি দি লোৱাৰ পাছত আকৌ এনেকৈ অলপ সময় লৰাই ল'লোঁ। তাৰপিছত এতিয়া মই ইয়াতে কচুথুৰিখিনি দি দিম। এয়া কচুথুৰিখিনি মই কটা নাই, মই এনেকৈয়ে দি দিছোঁ। এনেকৈ ঢাকনখন মাৰি দিয়াৰ পিছত চাব ধুনীয়াকৈ সিজি যাব। মিডিয়াম ফ্লেমৰ মাজতে ৰাখি 1-2 মিনিটৰ মূৰে মূৰে মই ঢাকনখন উঠাই এনেকৈ লৰাই লৈছোঁ আৰু কচুখিনি ধুনীয়াকৈ পমি গৈছে, দেখিছে নহয়। এয়া মই এতিয়া এনেকৈ হেতাখনেৰে লৰাই লৈছোঁ। এয়া দেখিছে ধুনীয়াকৈ কচুখিনি ভালদৰে একদম গলি গৈছে। এনেকৈ অকণমান সময় ভাজি ল'ম। তাৰপিছত মই আকৌ অকণমান সময়ৰ কাৰণে মিডিয়াম জুইত ল' আৰু মিডিয়াম ফ্লেমৰ মাজতে ঢাকনখন লগাই দিছোঁ। তাৰপিছত এয়া মই বাদামী আলুখিনিও দি দিছোঁ। আলুখিনি দি লোৱাৰ পিছত এনেকৈ অকণমান সময় লৰাই লৈছোঁ। আলুখিনি অকণমান ভাজি লৈছোঁ। এনেকৈ মিডিয়াম আৰু ল' ফ্লেমত ঢাকনখন দি ভাজি লোৱাৰ পাছত এয়া চাওকচোন, মই ইয়াতে আদা নহৰু আৰু জালুক একেলগতে খুন্দি লৈছিলোঁ, সেয়াও দি লৈছোঁ। এইখিনি দি লোৱাৰ পিছতো অকণমান সময় ভাজি ল'ম যাতে আদা নহৰুৰ কেঁচা গোন্ধটো যাতে ভালদৰে ভজা যায়, কচুখিনিৰ সৈতে যাতে মিলি যায়। অকণমান সময় ভাজি লোৱাৰ পিছত এয়া চাওকচোন, এইখিনি এনেকুৱা হৈ গৈছে কচুখিনি। তাৰপিছত আৰু অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া এয়া মই পানী দি দিছোঁ, হৈ গৈছে আৰু পানী দিবলৈ। এয়া পানীখিনি দি দিছোঁ আৰু নিজৰ জোখ অনুসৰি পানী দিছোঁ। এতিয়া এইখিনি এনেকৈ অকণমান সময় লৰাই লোৱাৰ পিছত মই এতিয়া এইখিনি অকণমান উতল আহিবলৈ কাৰণে দি দিম। এয়া চাওক, অকণমান উতল আহিব ধৰোঁতে মই মাছখিনি দি দিছোঁ। মাছখিনি দি লোৱাৰ পাছত আকৌ লাহেকৈ অকণমান সময় লৰাই দিছোঁ। তাৰপিছত মই অকণমান উতল আহিবৰ কাৰণে ঢাকনখন লগাই থৈ দিলোঁ। এয়া কচুখিনি উতলি আছে আৰু মই এয়া নগা ধনিয়া কেইখিলামান লৈ লৈছোঁ, ইয়াতে দি দিম ওপৰত। এয়া মান ধনিয়া বুলিয়ে কওঁ বাৰু। এয়া মান ধনিয়াখিনি কাটি এনেকৈ ওপৰত দি দিলোঁ। তাৰপিছতে ঢাকনখন লগাই থৈ দিম আৰু এইখিনি খাবৰ বাবে আৰু ৰেডি হৈ গৈছে আৰু। এয়া এটা বাতিত মই আপোনালোকক ধুনীয়াকৈ উলিয়াই দেখুৱাই দিছোঁ। আপোনালোকৰ বাৰু এই কচুথুৰি ভিডিঅ'টো চাই বাৰু কেনে লাগিলে জনাব, আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও এবাৰ এনেকৈ বনাই খাই চাবচোন, খাবলৈ সঁচাকৈ বহুতেই টেষ্টি হয়। এনেকৈ ভাতৰ লগত খাবলৈ কাৰণে ৰেডি কৰি ল'লোঁ।
আপোনালোকৰ যদি মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।